ইউটিউব চেনেললৈ। আজি আমি ফুৰিবলৈ আহিছোঁ, ফুৰিবলৈ মানে জেগালৈ আহিছোঁ মাছখোৱা ন, মাছখোৱা। কিন্তু মাছখোৱাৰ পৰা অলপ যাব লাগিব নেকি। তাতে এটা মন্দিৰ আছে, মন্দিৰ নে কি হয় বিশেষ নাজানো, হাবুং বুলি কয়। মানে কিবা এটা মহত্বপূৰ্ণ জেগা, তালৈ গৈ আছোঁ। লগত আছে আমাৰ পাদা ভাই, মানে মিণ্টু। হেল্ল'। এই আমাৰ ই যাব লগত, আমি দুটা গৈ আছোঁ। তাত হাবুং বুলি কয় জেগাটো, বহুত মহত্বপূৰ্ণ জেগা বুলি কোৱা শুনিছোঁ। তো তালৈ গৈ আছোঁ এতিয়া। তো ব'লক, আপোনালোকো ব'লক আৰু লগত। তো ব'লক যাত্ৰা আৰম্ভ। বন্ধুসকল, আহি আমি পালোহি আমাৰ ধেমাজি টাউন। তো চাই লওক আমাৰ ধেমাজি টাউনটো উধৰ পৰা মধলৈ দেখাই দিছোঁ। উধৰ পৰা মধলৈ নহয়, ৰাস্তা দেখাই দিছোঁ। তো চাই লওক ধেমাজি টাউন, চাই লওক। ডিপুত ইমানেই মানুহ নহয়, তেল ভৰাবলৈ একেবাৰে ট্ৰেক্টৰ গাড়ী ঘোঁৰা অহা নাই বাৰু। গাড়ীটো আহিছে, তো বহুত লাইন মাতিবলগীয়া হৈছে তেল ভৰাবলৈ কাৰণে। তো ভৰাব লাগিব, উপায়টো নাই, তেলটো ভৰালে চলিব। তো ব'লক তেলটো ভৰাই লওঁ। বন্ধুসকল, আহি আমি তেলিজান তিনিআলি পাই গ'লোহি। এতিয়া আমি তেলিজানৰ এইফালে সোমাই যাম। তো ব'লক, আপোনালোক হাবুং দেখুৱাই আছোঁ। হাবুং ব'লক। ধৈৰ্য ধৰক, আহি আছে হাবুং মুখৰ আগত। ব'লক আহি আছোঁ মানে কি, এনেকুৱা হৈছে মানে কি, সময়টো হৈছে এতিয়া আপোনাৰ দিনৰ 4:30 বাজিছে নেকি। কিন্তু এনেকুৱা লাগিছে ৰাতিপুৱা 4:30, 5টা এনেকুৱা সমস্যা লাগিছে মানে কি। ডাৱৰীয়া আপোনাৰ হিল চিল পৰি আছে, চিপচিপকৈ পিঠাগুড়ি বৰষুণ দি আছে। তেতিয়া আহি আছোঁ, ভাল লাগিছে, বেয়া লগা নাই ন। আহি আছোঁ আৰু ব'লক। আৰু বন্ধুসকল, আহি মাছখোৱা পাই গ'লোঁ। মাছখোৱা চাৰিআলি পাই গ'লোঁ। এটা হোটেলতে অলপ চাহটো খাই লৈছোঁ। ৰসগোল্লা আছিলে খাই পেলাই খকুৱা আৰু তো চাহটো খাই লৈছোঁ। তাৰপিছত চাহটো খাই পেলাই গন্তব্য স্থানত গৈ আছোঁ। তো চাহটো খাই লওঁ আৰু তাৰপিছতে যাম আৰু। বন্ধুসকল, চাহটো ভৰাই আহিলোঁ। কিন্তু কথা এটা হ'ল মানে কি, চাহটো খাই আহিলোঁ। কথা এটা হ'ল মানে কি, আমি বেছি আগলৈ গুচি আহিলোঁ। আমি মাছখোৱা একেবাৰে চাৰিআলি পাব নালাগিছিলেহি। তাৰ আগতে তিনিআলি আছে বুলি কৈছে, সেইফালে আমি সোমাব লাগিছিলে। কিন্তু আমি আগলৈ গুচি আহিলোঁ, জানো যে। সেইকাৰণে এতিয়া আকৌ ঘূৰি আহিছোঁ আৰু মানুহ ঘূৰি যাব লাগিব। আহোঁতে মোটাই লাগিলেহে। ৰ'ব মুতি লওঁ ৰ'ব দেই। মুতুৰা, আমি এটা মুতুৰা, সেইটো মুতুৰা দেখিছে না। তো বন্ধুসকল, আহি হাবুং পাই গ'লোহি। তাতে স্কুটিটো ৰখাই আহি পেলাই এতিয়া দোকানলৈ আহি আছোঁ। কিবা চাকি ধূপ চুপ নিবলৈ আহি আছোঁ। আহিলোঁ যে তাতে সেয়াটো কাঢ়িবই লাগিব, মানে সেয়াটো কাঢ়িবলৈ আহিছোঁ আৰু ন। সেয়াটো কাঢ়িম আৰু লাহেকৈ। তাত ধূপ চাকি নিবলৈ আহি আছোঁ। মানুহ কিন্তু আহিছে অলপ পৰা, পিকনিক খোৱা মানুহ এইফালে বাছ চাছ লৈ আহিছে পূৰা। এইফালে একদম কিছু আহিছে বাৰু। চাই থাকক, দেখাই আছোঁ আগলৈ। পাছফালেইটো আছে, দেখিছে এইখন গেটখন। ধূপটো লৈ পেলাই গৈছে ভিতৰলৈ। আহিলোঁ চাই থাকিব। এইটো ধূপ চাকি লৈ আহিলোঁ। এতিয়া ভিতৰলৈ সোমাই আহি আছোঁ। তো চাই থাকিব, হাবুং দেখুৱাই আছোঁ আপোনালোকক পূৰা। চাই থাকিব আৰু মোৰ লগতে আহি থাকক আপোনালোকে। ফিলিংছটো লওক আৰু মানে আহিছোঁ বুলি ভিডিঅ'টো চাই লৈ থাকক। আপোনালোকেও লওক। মোচন দেখিছে নাই, চচমা দেখিছে নাই, লেভেল ঘূৰা দিছে আৰু। লাষ্ট পাই গ'লি, খুলি ল'লে। তো চাই থাকিব, ব'লক আহি আছোঁ। বন্ধুসকল সেৱা চেৱা কাঢ়ি ল'লোঁ, আশীৰ্বাদ ল'লোঁ। ইয়াতে এজন দেও আছে, দেওক এই হাবুঙৰ বিষয়ে ভালকৈ অলপ সুধি লওঁ। তাৰপিছত তেখেতে কি কয় চাওঁ ব'লকচোন। ব'লক। মই চাওঁ প্ৰশান্ত ফুকন, হাবুং পুৰোহিত। হাবুঙৰ ইতিবৃত্তি সম্পৰ্কে ক'বলৈ গ'লে অকণমান আগতীয়া হয়। যিহেতু খুনলাই দুজন ভাই কয়, তেওঁলোকে ভায়ামলে বুলি আহিছিল। লগত খুনলাই 7 নম্বৰ ল'ৰা চাউলুং চুকাফাক লৈ আহিছিলে। কিন্তু
আহি য'ত মুংৰি মুংৰাম মুংমাও অৰ্থাৎ বৰ্তমান ম্যানমাৰ তাতেই তেওঁলোকে ভাবিলে যে আমি আৰু ভৈয়ামলৈ নাযাওঁ, গতিকে চুকাফাক ক'লে বোপা তুমিয়ে ভৈয়ামলৈ যাবাগৈ, আমি ইয়াৰ পৰা উভতি যাম। চুকাফাই আহি এটা পৰ্বতত উঠিলে, পৰ্বতটোৰ নাম আছিলে জয়কাং পৰ্বত। তাতে উঠি তেওঁ তললৈ চাইছিলে যে কোনফালে গ'লে মই ভৈয়াম পাম, কিন্তু কোনোফালে পথ নাছিল। তেতিয়া চুকাফাই লগত অনা কুকুৰাটোকে পণ্ডিতসকললৈ ঠেলি দিলে। তেওঁলোকক ক'লে যে আপোনালোকে এই কাইটো পাচি কৰি মঙল চাই মোক পথ নিৰ্দেশনা দিব লাগে। তেতিয়া পণ্ডিতসকলে কাই পাচি কৰিলে আৰু পাচি কৰি মঙল চাই পথটো নিৰ্দেশ তেওঁ পথটো যিটো দেখা পালে সেই পথেৰে হাবি জংঘল কাটি কাটি আহি এই জেগা পালে। ইয়াতে আহি দেখিলে যে যথেষ্ট এখন ওখ ঠাই, বহল ঠাই। গতিকে ওখ আৰু বহল ঠাইটো টাই ভাষাত হাঁহ বুলি কয়। হাঁহ মানে ওখ আৰু বহল ঠাই। গতিকে চাৰিওফালে কিন্তু দ ঠাই। এটা দুটা ছাইডত কহা নদীখনে আগুৰি আছে, এটা ছাইডত এখন বটুৱা বিল, এটা ছাইডত এখন মে বিল। দখিনিক টাই ভাষাত বুং বুলি কয়। গতিকে নামটো হ'ল হাবুং। এই হাবুঙৰ ওখ মাটিখিনি প্ৰায় 285 বিঘা মাটি তেওঁ 4 বান্ধি গড় মাৰিলে। এটা বাহিৰগড়, এটা ভিতৰগড় মাৰিলে। মাৰি তেওঁ এই বৰ্তমান মন্দিৰটো য'ত বনিছে তাতে তেওঁ সেই ভেটিটো তেওঁ তোলা, সেইটো এতিয়া তোলা নহয়, চুকাফাই তোলা। তাতে তুলি তেওঁ তাত আইতাকে এটা বস্তু দিছিলে, বুঢ়ী আইতাকে দিছিলে যে তুমি ভৈয়ামত গৈ য'ত চিতা পিলাবা তাতে এই দেওক পূজা কৰিব বুলি চুমদেউ নামৰ এটা বিজ্ঞ দিছিলে। আৰু চুমদেউ বিজ্ঞকে তাত বহুৱাই লৈ তেওঁ পূজা প্ৰমণ কৰিছিলে। এনেকৈ কৰাৰ পাছত তেওঁ চালে যে 9000 সৈন্য সামন্ত ইয়াত ক'ত গা ধুব। সেইকাৰণে সি বাওঁফালে এটা গা ধোৱা পুখুৰী খান্দিলে, যিটো পুখুৰী বৰ্তমান আজি কালিকা লগা পুখুৰী বুলি খ্যাত হৈছে। তাৰ পাছতে মচাম মচাই মপলং 3জন পুৰোহিত, এজনৰ মৃত্যু হ'ল। কোনজন মৰিলে আমি নাজানো। সেই মৰাজনৰ কাৰণে আহোমৰ এটা নিয়ম আছে যে মানুহজন মৰিলে শটো ধুই পখালিয়ে বাকচত ভৰাই মৈদাম দিয়ে। সেইকাৰণে এই সোঁফালে এটা শদোৱা পুখুৰী খান্দিলে, পাৰতে সেইটো মৈদামটো আছে। আৰু ইয়াতে পাটনাত এটা খান্দিলে পানী খাবৰ কাৰণে। সেই নাটটো আজি 40 বছৰ আগলৈকে ওলাই আছিল, কিন্তু এতিয়া পুত গ'ল। এনেকৈ কৰি চুকাফাই ইয়াতে পূজা পাৰ্বণ কৰি মাত্ৰ প্ৰায় 3 বছৰ আছিল। 3 বছৰ থাকোঁতে ব্ৰহ্মপুত্ৰ বানপানী আহি তাণ্ডৱ লীলাৰ সৃষ্টি কৰিলে। তেতিয়া তেওঁ উপায় নাপায় ইয়াত ৰাজধানী পতা সমীচীন নহ'ব বুলি ভাবি শিৱসাগৰলৈ গুচি গ'ল। গৈ চৰাইদেউৰ ৰাজধানী পাতিলে। কিন্তু 1500 চনত শিৱসাগৰৰ ফালৰ পৰা বৰৰাজোহা, কলাকটা, কাইবাৰী, বুঢ়াবকত এনেকৈ গাঁও নিবাসী হ'ল। তেতিয়া এই মানুহবিলাকে ইয়াৰ মাটিবিলাক অকুপাই কৰি ইয়াতে খেতি কৰিবৰ কাৰণে আৰম্ভ কৰিলে। কিন্তু ইয়াত মানুহ বসবাস কৰিব নোৱাৰে। কোনোবাই যদি ইয়াতে দখল কৰি বহিবলৈ আহে তেওঁ তেজ বমি কৰি মৰি থাকে। সেইকাৰণে কোনেও এই মাটি ল'ব নোৱাৰিলে। আজি পৰ্যন্ত 1228 চনৰ পৰা আজিলৈকে কোনো ল'ব নোৱাৰিলে। গতিকে এনেকৈ দিনবিলাক বাগৰি গৈ আছিল। যাওঁতে এদিনাখন এজন মানুহে হাবুং ক'ত আছে বিচাৰি ফুৰিছিলে। সেই মানুহজনৰ নাম হ'ল মানচাউ নগেন হাজৰিকা। তেওঁ গুৱাহাটী মূলাগাঁও পথত ঘৰ। তেওঁ ধেমাজিলৈ অতিৰিক্ত উপায়ুক্ত হিচাপে বদলি হৈ আহিছিলে। আহি তেওঁ ধেমাজিতে গম পালে যে পশ্চিম ধেমাজি বৰৰাজোহা অঞ্চলত এনেকুৱা এডোখৰ জেগা আছে। এদিনাখন এখন জিপচি লৈ ইয়াতে বাঘ ডকাবিলাক মহতিয়াই ফুৰিছিলে। তেতিয়া আমি ওচৰলৈ আহি সুধিছিলোঁ যে আপুনি কিয় বাঘ ডকা মহতিয়াইছে। তেতিয়া তেওঁ কৈছিলে যে এইখন চাউলুং চুকাফাই পতা দ্বিতীয় ৰাজধানী, সেই ওখ ভেটিত আমি লাই খুঁটা পুতিব লাগিব, তাত মন্দিৰ সাজিব লাগিব, সেই বুলি ক'লে। আৰু সেইমতে আমাক ক'লে যে আপোনালোকৰ মুখিয়াল মানুহজনৰ নাম দিয়ক। তেতিয়া মই এজনৰ নাম দিলোঁ, তেওঁৰ নাম হ'ল মানচাউ ৰণেশ্বৰ ফুকন। তেওঁক গৈ ক'লে যে তুমি তেতিয়া 1990 চনৰ এটা তাৰিখত তুমি আমাৰ লখিমপুৰ, ধেমাজি, ঘিলামৰ, মাছখোৱা, ঢকুৱা এনেকুৱা মুষ্টিমেয় কিছুমান আহোম মানুহ মাতি দিয়া, আৰু সেই তাৰিখতে আমি সেই ওখ ভেটিত লাই খুঁটা পুতিম। আৰু সেইমতে মানুহ গোট খালে এটা তাৰিখত। আৰু লাই খুঁটা কি এটা সাধাৰণ ভলুকা বাঁহৰ খুঁটা চাচি কাচি তৈয়াৰ কৰা হ'ল। আৰু খুঁটাটোত বহুৱাই দিলে। বহুৱাৰ পাছত সকলোৱে মাটি দি পুতি দিলোঁ। পুতাৰ পাছত এখন গামোচা নগেন হাজৰিকাই মেৰিয়াই দিছিলে। মেৰিয়াই দিওঁতে ধাও ধাওকৈ বৰষুণ আহিলে। এতিয়া ইয়াত মানুহ ক'ত থাকিব, উপায়ন্ত হৈ এইখন ৰাজগড় স্কুল তেতিয়া ভেঞ্চাৰ আছিলে, তালৈ মানুহবিলাক ঢাপলি মেলিলে। তাতে গৈ মিটিং কৰিলে। নগেন হাজৰিকাই কথাবিলাক বুজাই আছিলে। বুজাই থাকোঁতে বাহিৰত ল'ৰাবিলাকে চিঞৰি চিঞৰি ক'লে যে সেই ভলুকা বাঁহৰ খুঁটাটোৰ ওপৰত মানুহ এজন বহিলে। তেতিয়া আমি চালোঁ যে হয়, যিটো লাই খুঁটা পুতি থৈ গৈছিলে সেই খুঁটাটোতে এজন মানুহ সম্পূৰ্ণ মুগাৰ ড্ৰেছ পিন্ধি মূৰতে পগুৰি মাৰি বহিলে। তেতিয়া আমি সকলো মানুহ দৌৰি আহিলোঁ যে কি মানুহ বহিলে আমি চাওঁগৈ বুলি। আহোঁতে তেতিয়া পৃথিৱীখন আন্ধাৰ হ'ল। তেতিয়া সময় 3:30 বজাত। এই 3:30 বজাত কিয় পৃথিৱী আন্ধাৰ হ'ল বুলি ওপৰলৈ চাওঁতে দেখিছিলোঁ যে লক্ষ লক্ষ কোটি কোটি জীয়া আহিছিলে। সেই জীয়াবিলাকে সূৰ্য পোহৰটো ঢাকি দিছিলে। আৰু তেওঁলোকে মানুহতকৈ আগত পালেহি প্ৰায় ভলুকা বাঁহৰ খুঁটাটো 3 পাক ঘূৰিলে, ঘূৰি শিৱসাগৰ ফালে গুচি গ'ল। মানুহজন নাইকিয়া হ'ল। তেতিয়া নগেন হাজৰিকাই সেয়ে প্ৰথম দিন, তাৰপাছতে তেওঁ দলঙৰ হলক কাঠ 8 টুকুৰা আনি দিছিলে। সেই 8 টুকুৰাৰে আমি স্থানীয় বৰৰাজোহা, বুঢ়াবকত চাপৰি মানুহখিনিয়ে আমি এই ৰেণ্টটো বনাই ল'লোঁ।
মানে খেৰ বাঁহেৰে নিৰ্মিত কৰি ল'লোঁ। কৰাৰ পাছত আমাৰ ওচৰৰ গাঁৱৰ মানুহৰ গৰু হেৰালে, জাল হেৰালে, অপায় মংগল হ'লে ইয়ালৈ আকৌ সকলোৱে প্ৰমাণ পায়। তেতিয়াৰ পৰা পূজা আৰম্ভ হ'ল। পূজাবিলাক সম্পূৰ্ণ আমাৰ আহোম মাংগলিক কৰ্মৰে ফুৰালুং তত্ত্ব দৰ্শনেৰে আৰম্ভ হ'ল। দিনবিলাক গৈ আছে আৰু এনেকৈ যাওঁতে যাওঁতে ভক্ত বেছি নাছিল। কিন্তু যোৱা 16 চনত যেতিয়া সৰ্বানন্দ সোণোৱালে ইয়ালৈ হেলিকপ্টাৰ লৈ এটা মেডাম মেফিত আহিলে, তেওঁ মনতে কি অহংকাৰ কৰিলে আমি নাজানো। তেওঁ যাব সময়ত হেলিকপ্টাৰখন আমাৰ ধৰি ৰাখি থৈ দিলে। মানে বহুত ওপৰলৈকে যায়, তামোল গছৰ ওপৰতকৈ যায়, কিন্তু আকৌ নামি আহে, মাটিটো নপৰে, আকৌ যায়, নামি আহে, মাটিটো নপৰে, এনেকৈ আপ এণ্ড ডাউন হ'ল। প্ৰায় 45 মিনিট 7 বাৰ আপ এণ্ড ডাউন হ'ল। তেতিয়া জিলাৰ ডিচি আছিলে অপৰাজিতা কৰোঁতি, তেওঁ দৌৰি দৌৰি গৈ মোক ভিতৰত খবৰ দিছিলে, দেও কাহিনী ঘটিলে। কি কাহিনী ঘটিলে? CMৰ হেলিকপ্টাৰ যাব পৰা নাই। তেতিয়া মই নামজাৰি ঘটিটো আমাৰ বাওঁহাতে ধৰি ফিল্ডলৈ দৌৰি গৈছিলোঁ আৰু দৌৰি গৈ গৈ তাত দেও ধ্যান কৰি চলুকাই যেতিয়া ঘটিটো আমাৰ চাটডালে চাটুককৈ মাৰি দিলোঁ, তেতিয়া হেলিকপ্টাৰ ভাটুংকৈ উৰি গুচি গ'ল। আৰু ঠিক সন্ধ্যা সময়ত তেওঁ কৈছিলে যে মই ভালে কুশলে পালোহি, মই ষ্টেজত 2 কোটি টকা দিম বুলি কৈছিলোঁ, নহয় মই 3 কোটি দিম বুলি ক'লোঁ। আৰু এয়া বৰ্তমান 3 কোটি টকা কাম ইয়াতে চালু হৈ আছে। আৰু এই কৰ্মটো নিউজ লাইভে অসমৰ TV দৰবাৰবিলাকত দেখুৱাই আছিলে। তেতিয়াই অসমৰ ৰাইজে হাবুং কি বস্তু দেখা পালে, তেতিয়াৰ পৰা ভক্তৰ বৃদ্ধি হ'ল। গতিকে হাবুঙৰ চমু ইতিবৃত্তি ইমানেই। তো শুনিলে বহুতখিনি কথা ক'লে তেখেতে। তো এইটো এনেই নহয়, মানে বহুত মহত্ব আছে ইয়াৰ, হাবুঙৰ বহুত মহত্ব আছে। তেখেতে ক'লেই, আপোনালোকে শুনিলে, মইনো কি ক'ম আৰু, তেখেতৰ মুখে চব মই দেখুৱাই দিলোঁ আৰু তথাপি মই আপোনালোকক চাৰিওফালটো দেখুৱাই দিছোঁ। এতিয়া তেখেতে ক'লেই কাম চলি আছে বুলি, 3 কোটি টকাৰ কাম চলি আছে বুলি কৈছে। তো এতিয়া বনাই আছে এইবিলাক। তো ভালকৈ দেখাই দিছোঁ আপোনাক, বেক কেমেৰা কৰি চাই লওক। দেখুৱালোঁ হাবুঙৰ মহত্বটোৰ বিষয়ে আপোনালোকক অৱগত কৰিলোঁ। তো আহিব পাৰে, ইয়াতে এটা মহত্বপূৰ্ণ জেগা, আহিব পাৰে। এইটো আজিৰ দিনৰ নহয়, মানে এইটো বহুত আহোম যুগৰে, মানে এইটো আহোম ৰজাই বনোৱা, মানে এইটো মানে প্ৰতিষ্ঠা কৰা। তো আহিব পাৰে, বহুত মহত্বপূৰ্ণ জেগা হয়। এইটো আপোনালোকৰ ধেমাজিত আছে হাবুং। আমাৰ ধেমাজি তাকে জানে আৰু, নজনাবিলাক কৈছোঁ ধেমাজিত আছে। তো আহিব পাৰে। তো ভিডিঅ'টো আজিলৈ ইমানতে। যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব যি ক'বলৈ কৰি দিব। বাই বাই, টাটা, বাই বাই।